আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে এখন সম্ভাৱ্য তালিকা আৰু এই তালিকা আমি জনাইছো এই মুহূৰ্তত পথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল ধলাই বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পৰিমল শুক্লবৈদ্য হাফলঙৰ বিজেপি বিধায়িকা নন্দিতা গালুচা বোকাজানৰ বিধায়ক নোমল মমিন কোকৰাঝাৰ পূব সমষ্টিৰ ইউপিপিএলৰ বিধায়ক লৰেন্স ইছলাৰী বঙাইগাঁৱৰ অগপৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী পাটচাৰকুছিৰ বিজেপি বিধায়ক তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰা গুৱাহাটী পূব সমষ্টিৰ বিজেপি বিধায়ক তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য নলবাৰী বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা ধৰ্মপুৰৰ বিজেপি নেতা তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী চাপাগুৰিৰ ইউপিপিএল প্ৰাৰ্থী তথা বিধায়ক ইউজি ব্ৰহ্ম পানেৰীৰ বিজেপি বিধায়ক বিশ্বজিৎ দৈমাৰী উদালগুৰি ইউপিপিএলৰ বিধায়ক গোবিন্দ বসুমতাৰী ঢেকিয়াজুৰিৰ বিজেপি বিধায়ক অশোক সিংঘাল বিহালীৰ বিজেপি বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্ত জাগিৰোডৰ বিজেপি বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা কলিয়াবৰৰ অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত বোকাখাটৰ বিধায়ক তথা অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা গোলাঘাটৰ বিজেপি বিধায়িকা অজন্তা নেওগ যোৰহাটৰ বিজেপি বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী ধেমাজিৰ বিজেপি বিধায়ক ৰণোজ পেগু ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন দুলিয়াজানৰ বিজেপিৰ বিধায়ক তেৰছ গোৱালা আৰু শদিয়াৰ বিজেপিৰ বিধায়ক বলিন চেতিয়াৰ নাম এই মুহূৰ্তত চৰ্চাত আৰু এই তালিকা নিউজ 18ৰ হাতত।